বন্ধু বান্ধৱীসকল, মই গীতামণি কিটচেনলৈ সকলোকে স্বাগতম জনাই আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। এইটো হৈছে চাহৰ লগত খোৱা ৰেচিপি। ৰেচিপিটো হৈছে ইডলি পিঠা বনাম বুলি ভাবিছোঁ। ইডলি পিঠাৰ বাবে মই এয়া চাওকচোন, ইয়াত মই পিঠাগুড়ি মিক্সিত খুন্দি পেলাই শুকুৱাই ইয়াত ভৰাই থৈছোঁ, টেমাত ভৰাই থৈছোঁ। টেমাত ভৰাই থৈছোঁ। মই পিঠাগুড়ি লৈ ল'ম। পিঠাগুড়ি লৈ ল'ম। পিঠাগুড়ি লৈ লৈছোঁ মই পিঠাৰ বাবে। অলপমান বেকিং পাউডাৰ লৈ ল'ম। অলপমান মই চ'ডা লৈ ল'ম। চ'ডা বেছি নহয়, অলপমান দিছোঁ। অলপমান চেনি দি দিম। গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। মিক্স কৰি লৈছোঁ ধুনীয়াকৈ। মই ইয়াতে কেইটামান খিচমিচ দি দিম। ড্ৰাই ফ্ৰুটছ বেলেগো দিব পাৰে, মোৰ বেলেগ আজি নাই, সেইকাৰণে খিচমিচকে দিছোঁ। অলপমান ৰিফাইন অইল দি ল'ম ইয়াতে। বেছি নহয়, অলপমান দিলে হ'ল। অলপমান দিছোঁ। এতিয়া মই পানী দি ধুনীয়াকৈ মিক্স কৰি ল'ম। আপোনালোকেও বনাই খাবচোন, বৰ ধুনীয়া লাগে খাবলৈ। আবেলি চাহৰ লগত খাই ভাল লাগে, ৰাতিপুৱা চাহৰ লগত খাইও ভাল লাগে। বনাবলৈও বেছি সময় নালাগে, ইজি হয় বনাবলৈ। গোটেইখিনি বস্তু ঘৰতে প্ৰায় থাকেই মানুহৰ। পাঁচ মিনিটতে হোৱা এটা ৰেচিপি। চেনিটো যদি মিক্সিত মাৰি পাউডাৰ বনাই লয় তেতিয়া বেছি দেৰি নালাগে। এতিয়া মই এইখিনি গুলি পেলাই অকণমান দেৰি ঢাকি থ'ম চেনিটো মিক্স হ'বৰ কাৰণে। গুড় দিও বনাব পাৰি, গুড় দি বনালেতো লগে লগে বনাব পাৰি। এতিয়া চাওকচোন, ইমানটোকে সানিব লাগিব। মই ইমানটোকে সানি লৈছোঁ। এতিয়া মই অলপ দেৰি এনেকৈ থৈ দিম, অলপ দেৰি ঢাকি থ'ম। অলপ দেৰি মই ঢাকি থৈ দিম। এইটো ইডলি ষ্টেণ্ড। ইয়াতে মই অলপমান এনেকৈ অইল লগাই ল'ম, ৰিফাইন অইল বা ঘিউ দিও ল'ব পাৰি। ঘিউ থাকিলে ঘিউ লগাই ল'ব লাগে। ঘিউ লগালে গোন্ধটো ধুনীয়া আহে। ব'লকচোন আহক কেনেকৈ বনাওঁ মই ইডলি পিঠাটো চাওঁ। এয়া মোৰ হৈ গৈছে প্ৰায় বনাব পৰা। এতিয়া মই ইয়াতে অলপমান তেল লগাই লৈছোঁ। ইয়াত মই এতিয়া হেতাৰে দি যাম। হেতাকে দি যাম। আনখন প্লেটতো মই এনেকৈ অইল লগাই লৈছোঁ। এতিয়া ইয়াতো মই দি দিম। মই এইটো ষ্টেণ্ডত 12টা বনাব পাৰি একেলগে। মই কুকাৰত বনাম। কুকাৰত পানী গৰম কৰি আছোঁ।
ষ্টেণ্ডত এয়া ভৰাই লৈছোঁ পিঠাখিনি। এতিয়া মই কুকাৰত পানী গৰম কৰি ল'ম। এয়া মই কুকাৰত পানী গৰম কৰি লৈছোঁ। পানীখিনি এয়া উতল আহিছে আৰু ষ্টেণ্ডডাল ইয়াত ভৰাই ঢাকনা মাৰি 5 মিনিটমান হেৰি হ'ব দিব লাগিব, উতলিবলৈ দিব লাগিব। এয়া মই ষ্টেণ্ডটো ইয়াত ভৰাই দিছোঁ। এতিয়া সাঁফৰখন মাৰি দিম। এয়া চাওকচোন, মোৰ ইডলি বনোৱা হৈ গৈছে। এতিয়া মই এটা এটাকৈ প্লেটত উলিয়াই ল'ম। চাওকচোন কি ধুনীয়া হৈছে, ধুনীয়াকৈ এৰাই আহিছে। অকণো লাগিয়ে ধৰা নাই, দেখিছেনে? এয়া চাওকচোন কি ধুনীয়া হৈছে, ইমান ধুনীয়া হৈছে দেখিবলৈ, দিছে নাই? ধুনীয়াকৈ ফুলিছে। আপোনালোকেও বনাই খাব, বেছি সময় নালাগে, 5 মিনিটতে হোৱা বস্তু। গোটেইবিলাক বস্তু ঘৰতে থাকেই। আবেলি চাহৰ লগত খাবলৈ খুব ধুনীয়া হয়। আচলতে নিমখ দিও বনাব পাৰি, নিমখ দি বনালে চাটনিৰ প্ৰয়োজন হয় খাবলৈ। মই যিহেতু চাহৰ লগত খাবৰ কাৰণে বনাইছোঁ, মই চেনি দি বনাইছোঁ। চেনি আৰু খিচমিচ দিছোঁ, কাজু দিব পাৰে, ঘিউ দিব পাৰে, বহুত দিব পাৰে বস্তু। মই আজি সেইবিলাক নাছিলে কাৰণে খিচমিচ দিয়ে বনাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে সকলোৱে চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।